নমস্কাৰ, মই ভুৱন চন্দ্ৰ নদিয়াল। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নদিয়াল ব্লগ। আৰু মই বহুত দিনৰ পাছত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ব্লগ, কাৰণ মই সময় নাপাওঁ ভিডিঅ' বনাবলৈ। আৰু আজি বহুত কষ্টৰ মাজে আপোনালোকলৈ এটা ভিডিঅ' বনাই লৈ আহিছোঁ। ভিডিঅ'টো কি জানে? আপোনালোকৰ ঘৰত যে আছে ফটা কাপোৰবিলাক, আপোনালৈ চুটি হৈ যোৱা কাপোৰবিলাক, আপোনালৈ ঠেক হৈ যোৱা কাপোৰবিলাক, আপোনাৰ গাত ফাটি যোৱা কাপোৰবিলাক আপুনি কি কৰিছে? পেলাই দিছে বা বস্তা এটাত বা কিবা এটাত ভৰাই আপুনি ষ্ট'ৰ ৰুমত ৰাখি দিছে। সেই কাপোৰবিলাকে যে এটা ভাল কাম কৰিব পাৰে, তেনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ। কোনটো মেচিনত, কেনেধৰণৰ মেচিন এটাত সেই আপুনি দিয়া কাপোৰবিলাক কাটি কুটি একেবাৰে কপাহৰ নিচিনা কৰি তৈয়াৰ কৰি আপোনাক এখন ধুনীয়া কম্বল দিব পাৰে, এখন লেপ বনাই দিব পাৰে, আপোনাক এখন তুলি বনাই দিব পাৰে। তেনে এটা ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে চাই থাকক এই ভিডিঅ'টো। নমস্কাৰ, আপোনালোকে দেখিছে এই সূতা কটা মেচিনটো। আচলতে এইটো সূতা কটা মেচিন নহয়, এইটো কাপোৰ কটা মেচিন। কাপোৰবিলাক কপাহৰ দৰে একেবাৰে কাটি কুটি টুকুৰা টুকুৰ কৰি পেলাব পাৰে, একেবাৰে কপাহৰ নিচিনা কোমল কৰি পেলাব পাৰে। দেখিবলৈ পাইছে আপোনালোকে, এই কাপোৰবিলাক তেওঁলোকে যা যোগাৰ কৰি আছে। তাত যদি আছে কিবা টুকুৰা টুকুৰি গোটামৰ টুকুৰা কিবা কিবি এনেধৰণৰ বস্তুবিলাক একেবাৰে চাফ চিকুণ কৰিলে, তাৰপাছত লাহেকৈ মেচিনটো ষ্টাৰ্ট কৰি দিয়ে আৰু মেচিনটোত এই কাপোৰবিলাক এডোখৰ এডোখৰকৈ মেৰিয়াই এনেদৰে ভৰাই দিয়ে। আৰু আনটো ছাইডৰ পৰা ওলাই আহে সেই কপাহৰ নিচিনা কোমল টুকুৰাবিলাক। আৰু সেই কোমল টুকুৰাবিলাকে গঢ়ি পেলাব পাৰে এখন সুন্দৰ লেপ, এখন সুন্দৰ তুলি, কুচন, গাৰু, বিভিন্ন ধৰণৰ বস্তু। এয়া দেখিছেনে? যিকোনো কাপোৰবিলাক এনেকৈয়ে সুমুৱাই দিয়ে মেচিনটোলৈ আৰু কপাহৰ নিচিনা হৈ পৰে। গোটেই কাপোৰবিলাক মিহি মিহি কপাহৰ নিচিনা হৈ পৰে। যদি আপোনালোকেও এনেকৈ লেপ এখন বনাম বুলি ভাবে, তুলি এখন বনাম বুলি ভাবে, তেওঁলোকক আপোনালোকে কণ্টেক্ট কৰিব পাৰে। অসমৰ যিকোনো কোণৰ পৰা কণ্টেক্ট কৰিব পাৰে। তেওঁলোক গৈ আপোনাৰ চোতালত উপস্থিত হৈ যাব। আৰু এই কাপোৰখিনি বনাওঁতে আচলতে কাপোৰ নহয়, এই কাপোৰখিনি কাটোতে সূতা কটা দি যেতিয়া কাটে, তাৰ পৰিমাণ কিমান লয় জানেনে বাৰু? তাৰ পৰিমাণ হৈছে তেওঁলোকে পাৰ কিলোত 100 টকাকৈ লয়। আৰু চিলনি খৰচ ফ্ৰী। আপোনাক যে এখন লেপ বনাই দিব, তুলি বনাই দিব, সেই তুলি আৰু লেপখন বনাওঁতে তাৰ খৰচা কিন্তু ফ্ৰী। কিন্তু সূতাটো কাটি দিওঁতে, কাপোৰটো কাটি দিওঁতে 100 টকা, পাৰ কিলোত 100 টকাকৈ প্ৰয়োজন হয় তেওঁলোকক। এই মেচিনটো যে চলি আছে, আপোনালোকে যে দেখিছে এই মেচিনটো চলি আছে, আনটো ছাইডে কিন্তু সেই কপাহৰ নিচিনা বস্তুবিলাক, কাপোৰৰ টুকুৰাবিলাক ওলাই ওলাই গৈ আছে। আৰু এই মেচিনটো কেনেকৈ চলিছে সেইটো এটা ডাঙৰ কথা। এই মেচিনটো ট্ৰেক্টৰখন, তেওঁলোকে লৈ অহা ট্ৰেক্টৰখনৰ জৰিয়তে চলি আছে। মই ভিডিঅ'টোত ট্ৰেক্টৰখন দেখুৱাব পৰা নাই, কিন্তু এটুকুৰ হ'লেও দেখা পাব, দেখিছে চাগে। গতিকে আপোনালোকে যদি ভাবে আপোনালোকে ঘৰতে আপোনালোকৰ সেই ফটা টুকুৰা টুকুৰি কাপোৰবিলাক দি এখন ব্লেংকেট বনাবলৈ, তুলি বনাবলৈ, লেপ বনাবলৈ ইচ্ছা কৰে, তেনেহ'লে এওঁলোকক কিন্তু আপোনালোকে কণ্টেক্ট কৰিব পাৰে এই নম্বৰটোত। গতিকে আহক চাওঁ সেই লেপখন কেনেকৈ বনাই। আহক, ইমান ধুনীয়া এখন লেপ বনাই পেলাইছে, দেখিছেনে? এই লেপখন চাওক, তেওঁলোকে ধুনীয়াৱালাৰ নিচিনাকৈ লেপখন বনাই কম সময়তে ফিটিং কৰি দিছে। গতিকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে